ধন আমুক টকা আমুকটো মই ঘটিলে মানে মোৰ ভাগৰ বেছি ভাল হ'ব, এইবিলাক কথা আমাক চিন্তা কৰিবলৈ দৰকাৰ নাই। আপুনি যিমানখিনি কৰ্মৰ যোগ্য কৰ্মটো কৰক, গম পাইছেনে? আজি আপোনাৰ ভাগ্যত আছে ৰান্ধনি কৰ্মটো, গতিকে আপুনি ৰান্ধনি কৰ্মটোকে পবিত্ৰ মনেৰে কৰকচোন, ভাল মনেৰে কওক। আহাৰ মুঠি বনাওঁতেও চাউল মুঠি দিছে, একবাৰ ভগৱানৰ নাম লৈ পেলাই দি দিয়ক, দেখিব দিনে দিনে আজি আপুনি মানুহ কি কৰিছে, তাৰমানে আপুনি ভালকৈ ভগৱানৰ নামেৰে চাউল মুঠি দিয়া মানে কি কৰিছে, 10জন মানুহৰ মানসিক ধাৰণাটো ক্ৰমান্বয়ে আপুনি পৰিৱৰ্তন কৰাই আছে। কি পৰিৱৰ্তন কৰাইছে সেইটো সি লাহে লাহেহে গম পাব, সিহঁতৰ একশ্যন হ'ব। যদি আপুনি ছমাহ দেখিব নাপায়, কিন্তু ছমাহৰ পিছত দেখিব আপুনি সিমানখিনি মানুহক পৰিৱৰ্তন কৰিছে। মানে কি হয়, ভগৱানৰ চৰণত আপুনি সেইখিনি মানুহতকৈ আপুনি কি হৈ আছে, ওপৰত হৈ আছে। হ'ব পাৰে আপুনি এজন ডাঙৰ অফিচাৰৰ ঘৰত ভাত ৰান্ধিলে, কেতিয়াবা ৰাইজৰ ভাত ৰান্ধিছে, কেতিয়াবা ৰান্ধনি বোলা বস্তুটো মানুহে ভাবে সৰু। আমাৰ মানুহে ভাবে ৰান্ধনি বোলা বস্তুটো, আমাৰ পুলিচ সমাজত বা আমাৰ এইবিলাক হেৰিয়ত ভাবে ৰান্ধনি বোলা বস্তুটো এটা সৰু। কিন্তু আমাৰ যিবিলাক ভকত সমাজত কি জানে নাই, ঘৰত এগৰাকী মাইকী মানুহ বিয়া পাতি আনিলে, মাইকী মানুহগৰাকী আমাৰ ধৰ্মত নাই জানো, মাইকী মানুহজনী বিয়া পতাৰ পিছত কি কৰে, ঘৰত উঠাই লোৱাৰ পিছত কি কৰে, তাইক ভাত কেনেকৈ ৰান্ধিব লাগে কি নাই, আমাৰ ধৰ্মৰ মতে ধুনীয়াকৈ, আমাৰ গুৰুজনাৰ ধৰ্মৰ শংকৰ সংঘ বা শংকৰী আমাৰ যিসকল শংকৰ গুৰুজনাৰ যি আদৰ্শ, তাইক বিয়া পাতি অনাৰ পিছত ল'ৰাটোৰ লগত ধুনীয়াকৈ ঘৰখন যেতিয়া চৌটো দিয়ে, এদিন চৌটো দিবৰ কাৰণে ভকতক মাতি আনে, এসাঁজ খুৱায়। তাৰমানে সেইদিনাখনি তাইক ভকত বনাই লোৱাৰ পিছতে খুৱায়। মানে ভকত ইমান আগস্থান, ৰান্ধনীগৰাকী ইমান আগস্থান, ৰান্ধনীৰ হাত যদি পবিত্ৰ হয়, ভকতৰ আহাৰ হয়, ঘৰখন সদায় পবিত্ৰ হৈ থাকে, ভাল হৈ থাকে। সেয়েহে ভকত কৰি খুৱাব লাগে। গতিকে আপুনি আজি ইমান ভাগ্য, আপোনাৰ কপাল ভাল যে ইমান মানুহক আপুনি পবিত্ৰ বনাই আছে খুৱাই, গম পাইছেনে? বেলেগে ভাবি আছে আপোনাৰ হাতৰ ৰান্ধনি, কাৰোবাৰ ৰান্ধনি হাতৰ পৰশবিলাক মানে এই আমুক বনালি তামুক বনালি বেয়াকৈ আমুক তামুক গালি দি থাকক। আপুনি আহাৰ মুঠি ভালকৈ বনাওক, সেই আহাৰ মুঠি ভগৱানৰ নাম দি যিমানে কোনোবাই কিবা কৰক, বেয়া ভাৱ নলৈ পেলাই ভালকৈ দালিখিনি ভালকৈ দিয়ক, চাউলখিনি ভালকৈ বনাওক। দিনে দিনে আপোনাক বেয়াকৈ কথা কোৱা মানুহকেইটা দিনে দিনে মন পৰিৱৰ্তন হৈ গৈ থাকিব, কাৰণ আপুনি ঈশ্বৰৰ নামেৰে ঢালি আছে। সেই প্ৰভু আপুনি মোক যিটো কৰ্ম কৈছে মই সেইটোকে কৰি যাম, কিন্তু মোৰ এইটো কৰ্ম, মোৰ কাৰণ মই ৰান্ধনিৰ যোগ্য, গতিকে মোক ৰান্ধনিত দিলে, গম পাইছেনে? তেওঁ সৈনিকৰ যোগ্য, তেওঁক সৈনিকত দিছে, তেওঁক ক্ষত্ৰিয় শক্তি দিলে, সেইকাৰণে তেওঁ সৈনিক। তেওঁ বামুণৰ যোগ্য, তেওঁক বামুণৰ সমান জ্ঞান দিছে, ব্ৰাহ্মণৰ জ্ঞান দিছে, তেওঁ ব্ৰাহ্মণৰ যোগ্য, সেইকাৰণে তেওঁ বেদ শাস্ত্ৰ আদি ইত্যাদি মুখস্থ ৰাখিব পাৰিছে। আপুনি পাৰিছে নেকি? নাই পৰা। গতিকে মই কেনেকৈ এজন জ্ঞানী মানুহ হ'ম, কেনেকৈ আগবাঢ়িম প্ৰভু? গতিকে আহাৰ মুঠি বনাওঁতে শুদ্ধকৈ বনাওক, দেখিব দিনে দিনে আপুনিও ওপৰলৈ গৈ আছে। কোনটো ওপৰলৈ গৈছে? এই 100জন মানুহক আপুনি যিটো প্ৰসাদ খুৱাই আছে, 100জনক প্ৰসাদ খুৱাইছে। আজি আপুনি কিমান মানুহে ইয়াত ট্ৰেইনিং কৰিব আহিছে, নহয় জানো? আপুনি কিমান মানুহক খুৱাই পঠিয়াইছে, তে সেই খুৱাই পঠোৱা মানুহখিনিক আপুনি কিমান পৰিৱৰ্তন কৰাইছে, নহয়নে? সেইখিনি আপুনি কিমান মানুহক আজি আহাৰ খোৱালে ন, কিমান মানুহক খুৱাইছে। তেওঁলোকে আপোনাক মনত নাৰাখিব পাৰে, কিবা এটা নকৰিব পাৰে, কিন্তু আপুনি কিমান শ মানুহক আজিলৈকে খুৱাইছে সেইটো ঈশ্বৰে জানে। আৰু ইমান শ মানুহক আপুনি খুৱাবৰ কাৰণে যে আপোনাৰ হাতেৰে খুৱাবৰ কাৰণে যে এটা যোগ্য ভগৱানে দিলে, সেইটো সমান আৰু বেলেগক দিছে নেকি? নাই দিয়া। গতিকে আপুনি যি বনাইছে পবিত্ৰ বনাওক, গম পাইছেনে? কেতিয়াও কুণ্ঠাবোধ নকৰিব। গতিকে এই জাতিবাদ, ধৰ্মবাদ, কিবাবাদ, মই আমুক মই তামুক, আমাৰ এনেকুৱাহে তেনেকুৱাহে, এইবিলাক লাগি লাভ নাই, গম পাইছেনে? ভগৱানে যাক পবিত্ৰ কৰি ৰাখিব, ভগৱানে সেইকাৰণে ভগৱানৰ চৰণ লাগে, গম পাইছেনে? এই উন্নত স্থানটো কোনে দিব? ভগৱানে দিব। সেইকাৰণে আপুনি কেতিয়াও নাভাবিব যে মনুষ্য জন্ম লৈ কুকুৰ, মেকুৰী, ছাগলী, গাহৰি আকৌ জন্ম আমাক নালাগে প্ৰভু। আমাক লাগে আপোনাৰ চৰণ, আপোনাৰ এধানি চৰণত সদায় নিৰ্মল পবিত্ৰ মন কৰি তুলিব পাৰোঁ, তাৰেই চিন্তন কৰিব লাগে। সেয়েহে মই কি কৰিছোঁ, ইমানখিনি ভিতৰৰ পৰা অকলে ইয়াত বহি থাকোঁ, গম পাইছেনে? ইয়াত আহি পেলাই মই কি কৰি আছোঁ, কিবা এটা লিখি আছোঁ, ভগৱানৰ নাম গাই আছোঁ, গম পাইছেনে? কীৰ্তন ঘোষা অলপ পঢ়িলোঁ, অলপ আগতে মই কীৰ্তন ঘোষা পঢ়িলোঁ, গজেন্দ্ৰৰ উপাখ্যান। গজেন্দ্ৰই কি কৈছে, হাতীটো কি কাৰণে জন্ম হ'ল, সেই হাতীটোনো কি,
মই সেই কাহিনীটো চাই আছিলোঁ, গম পাইছেনে? তাৰমানে এই হাতীটো জীৱনটোৱে কি বুজাইছে। এতিয়া আপোনালোকক মই গজেন্দ্ৰৰ কাহিনীটো ধৰি লওক অলপ কৈ দিওঁ, গম পাইছেনে? গজেন্দ্ৰ মানে হ'ল হাতী, তাৰ পৰিয়াল লৈ পেলাই ত্ৰিকুট পৰ্বতৰ মাজত এটা হ্ৰদত তেওঁলোকে মানে সেই গোটেই পৰিয়ালৰ লগত চৰি আছিল, য'ত ধুনীয়া ধুনীয়া মানে ফুল ফল তামোল আপেল আম জাম, গম পাইছেনে, তাল বগৰী ইত্যাদি ধুনীয়া ধুনীয়া ফুল ফল ইত্যাদি লাগি থকা ঠাই। তেনেকুৱা ঠাইত মানে আনন্দৰে খেলি আছে। তাৰপিছত যেতিয়া নেকি গৰম লাগিলে, গৰমত মানে গা ধুবলৈ হাতীটো মন গ'ল যে গা ধুব। সেই গা ধুবলৈ সকলোৱে কি কৰিছে, নদীত তাত মানে এটা হ্ৰদ আছে, সেই হ্ৰদটোত গা ধুবলৈ গৈছে। হাতীটোৱে গা ধুই আছে, পানী ছিটিয়াই আছে, ঘৰৰ নিজৰ মানে পৰিবাৰে গা ধুইছে, হাতীটোৰ পৰিবাৰে গা ধুইছে, পৰিবাৰ ল'ৰা ছোৱালী গাত হাতীয়ে সুৰেৰে পানী ছটিয়াই দিছে। হাতীটোৱে ইমান আনন্দ পাইছে। তাৰপিছত চবেই নাচি আছে খেলি আছে। তেনেতেই সেই হ্ৰদত মানে এটা ঘৰিয়াল আছে। ঘৰিয়ালটোৱে হাতীটোৰ মানে মূৰত ধৰি লৈ কামুৰিলে নহয়, ভৰিত ধৰি যেতিয়া কামুৰি ঘৰিয়ালটোৱে টানি নিছে, হাতীটোও টানিছে। দুয়োটাৰ মাজত বিষণ্ণ যুদ্ধ, গ্ৰাহক গজেন্দ্ৰৰ মাজত বিষণ্ণ যুদ্ধ, ডাঙৰ যুদ্ধ হ'ল। সেই যুদ্ধত ঘৰিয়ালটোৱে টানি নিছে, আকৌ হাতীটোৱে জোৰ দিয়ে, ঘৰিয়ালটোৰ মুখখন টানি আনে, আকৌ হাতীটো টানি নিয়ে। দুয়োটা যুদ্ধৰ পৰা বহুত মানে মাহজোৰা যুদ্ধ হৈছে। যেতিয়া হাতীটোৰ মানে সেই যুদ্ধত হাতীটো বল নাইকিয়া হৈ গ'ল, সেই সময়ত হ্ৰদটোৰ পৰা উঠাবলৈ হাতীটোৰ ল'ৰা ছোৱালী পৰিবাৰ দদায়েক ভায়েক যিমান আছে কোনেও মানে তাক ধৰি ৰাখিব পৰা নাই, হাতীটোক টানি উঠাব পৰা নাই, কোনেও নোৱাৰিলে। গতিকে সেই হাতীটোক উঠাব নোৱাৰাৰ কাৰণে তেওঁলোকে ভাবিলে আৰু আমাৰ হাতী এখেতক আমি বচাব নোৱাৰোঁ, আমাৰ মালিকক আমি বচাব নোৱাৰোঁ, গতিকে আমি যাওঁগৈ। চবেই নিজৰ ঘৰা ঘৰি গুচি গ'ল, হাতীটো অকলে থাকিলে। সেই হাতীটোৱে অকলে যুঁজি যেতিয়া শৰীৰ শেষ হৈ গ'ল, তেতিয়া উপায় নাপায় হাতীৰ মনত পৰিছে যে ভগৱানক প্ৰাৰ্থনা কৰা। তেতিয়া হাতীটোৱে উপায় নাপায় কান্দি পদুম ফুল এবাৰ ছিঙি পেলাই ভগৱানক প্ৰাৰ্থনা কৰিছে, সেই ভগৱান মোক উদ্ধাৰ কৰা। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই গৰুড় পক্ষীৰ পিঠিত উঠি আহি তেওঁৰ সুদৰ্শন চক্ৰৰে গাহ আৰু হাতীক একেলগে উঠাই সুদৰ্শন চক্ৰৰে গাহৰ মানে ঘৰিয়ালৰ মুখখন কাটি হাতীটোক উদ্ধাৰ কৰিছে। আৰু হাতীটোক উদ্ধাৰ কৰি তেওঁ স্থানলৈ লৈ গৈছে আৰু গ্ৰাহক কি কৰিছে, স্বৰ্গলৈ পঠিয়াই দিছে। কোনেও উদ্ধাৰ কৰিব নোৱাৰিলে, শেষত ভগৱানেহে উদ্ধাৰ কৰিলে। ইয়াৰ পৰা আমাক কি বুজাই আছে গম পাইছে নাই? এই সংসাৰখনেই আমাৰ এখন হ্ৰদ। এই হ্ৰদত আমি নাচি আছোঁ, মাইকী ল'ৰা ছোৱালী লৈ খেলি আছোঁ, কিন্তু যেতিয়া আমাৰ মৰিবৰ সময় হ'ব কোনেও আপোনাক ধৰি ৰাখিব নোৱাৰে, জীয়াই ৰাখিব নোৱাৰে। কেৱল মাত্ৰ সেই তেতিয়া একমাত্ৰ ঈশ্বৰেহে ৰাখিব, গম পাইছেনে? আপুনি যেতিয়া কাপ কৰি থাকিব, তেতিয়া একমাত্ৰ আমাৰ হৃদয়ত এটা বস্তুৱে জীয়াই থাকিব, সেই হৈছে ৰাম। মানে হ'ল ঈশ্বৰৰ নাম ৰমণ কৰিব লাগিব, মানে হ'ল মৰিব লাগিব। মানে আমি জীয়াই থকা মৰা কাৰ্যটো হৈছে ৰাম। মানে ৰমণ কৰিলোঁ, বায়ুটো ৰমণ কৰিলোঁ, জীয়াই আছোঁ, আকৌ মৰা বায়ু ওলাই গৈছে। আমাৰ যেতিয়া সেই বায়ুটো ওলাই যাব তেতিয়া মৰি থাকিম, গম পাইছেনে? এই হৈছে ৰাম। গতিকে সেইকাৰণে ৰাম নাম সত্য হে, বাকী জিতনা হে চব অসত্য হে, গম পালে? ৰাম নাম সত্য হে। সেইকাৰণে কৈছে যে ৰাম নাম গায়। আমাৰ সেইকাৰণে আমি নেগাওঁ নেকি? হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। আমিও ৰাম গাওঁ, কেলে? জীয়া আৰু মৰণৰ কাৰ্যৰ এই কথাটো হৈছে ৰমণ। সেইকাৰণে আমাৰ কি হৈছে, মৰিবৰ সময়ত মানুহজনে ৰাম নাম বা ঈশ্বৰৰ নাম ল'ব লাগে। তেতিয়া ভগৱানে কি কৰিব, আপোনাক এই পৃথিৱীৰ পৰা নি পেলাই ক'ত নিব? তেওঁ চৰণত স্থান দিব। আমাক লাগে কি? তেওঁ চৰণত যেনেকৈ হাতীটোৱে স্থান পালে, ঠিক তেনেকৈ আমি ঈশ্বৰৰ স্থান পাব লাগিব। ইয়াত কি হয়, জাতিবাদ ধৰ্মবাদ কিবাবাদ এইবোৰ মন্দিৰৰ কিবা কিবি ইত্যাদিসমূহত চাবচোন, চব আপুনি ভাল মন্দিৰ এটা দৰ্শন কৰিবলৈ যাব, 3খনমান দুৱাৰ আছে। আজিৰ দিনত কেনেকুৱা তাত টকা পইচাৰ খেল চলে, চব 3খনমান 4খনমান দুৱাৰ আছে। আপুনি 500 টকা দিব, তেতিয়া আপুনি সোনকালে পোৱা দুৱাৰখনেদি যাব পাব। 300 টকা দিব, তাতকৈ অলপ দেৰি 100 টকা দিব, একেবাৰে মানে আপোনাৰ য'ত ঢেৰ মানুহ লাইন হৈ থাকে তাত কোনোবাই পইচা দিব নোৱাৰে, সি 3 দিন 4 দিন আহি থিয় হৈ থাকিব লাগিব। আকৌ সেই নিজৰ জেগাটো মানে কি হয়, থিয় হোৱা জেগাটো স্থান নাপাব। ডাঙৰ ডাঙৰ মন্দিৰবিলাক দৰ্শন কৰিবলৈ গ'লে জেগাই নাই, হাজাৰ হাজাৰ ভক্তৰ লানি,
সেই লানিৰ ভিতৰত আপুনি কেনেকৈ ভগৱানক বিচাৰি পাবগৈ? সেইকাৰণে মাধৱদেৱেতো আমাক কিমান ডাঙৰ উপমা দিছে, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। আমি ঘৰত থাকিয়ে প্ৰভু সেই তীৰ্থস্থানৰ পুণ্য স্থান পাই গ'লোঁ। গতিকে সেই প্ৰভু ৰাম নাম ঈশ্বৰ নাম লৈ এইবিলাক জাতিবাদ ধৰ্মবাদৰ কথা কিবা বাদৰ কথা মনলৈ কেতিয়াও নানিব। আনক কৰ্মটো কেনেকুৱা ধৰণৰ কৰ্ম? ঈশ্বৰৰ নাম লৈ মই যিটো ক'লোঁ, আপুনি অন্নমুঠি বনাইছে, কিবা এটা ৰান্ধিছে, তাতো ঈশ্বৰৰ নাম সোমাব লাগিব, গম পাইছেনে? তেতিয়াহে আপুনি এইবিলাকতকৈ স্থানটো আগত পাব, বেলেগতকৈ স্থান আপোনাৰ আগত হ'ব। মৃত্যুৰ পাছত ভগৱানে তেওঁৰ চৰণৰ স্থান দিব, কিন্তু আকৌ মৃত্যুৰ পাছত কি হ'ব? এই ঈশ্বৰৰ কথা নাপাতি বাহিৰা কথা, লেতেৰা কথা, কাৰোবাৰ মাইকীৰ কথা, কাৰোবাৰ মানে লোকৰ ঘৰৰ চৰ্চা ইত্যাদি যদি আপুনি চৰ্চা কৰিছে, জানিব মাছ মাংস মৎস্য মাংস খোৱাৰ কথা কৰৈ মৰে জন্মক বিথা। মানে মৎস্য মাংস ইত্যাদি খোৱাৰ কথাকেই যদি কৈ থাকে, এই পৃথিৱীৰ জন্মবিলাক এনেই বৃথা হ'ব, এইবিলাক কৈ এনেই মৰে। আৰু সেইবিলাক কথাকে কি কৰিছে? দিনে দিনে আগবাঢ়ি গৈ থাকিলে আপুনি দিনে দিনে কুকুৰ মেকুৰী ছাগলী গৰুলৈ নামি গৈ থাকিব, তলস্থানলৈ গৈ থাকিব। গতিকে তাৰ পৰা পৰিৱৰ্তন হয় উন্নত পবিত্ৰ স্থান। আমাক সেইকাৰণে লাগে ঈশ্বৰৰ স্থান। এই মানসিক বৃত্তিটো আমাৰ উত্তৰণ কৰাটো সেইটো প্ৰকৃত কৰ্ম, গম পাইছে নাই? সেইটোহে আমাক কৈছে কৰ্মই ধৰ্ম। আপুনি এতিয়া কি হয়, ৰান্ধনি কৰ্মৰ পৰা আপোনাৰ যিটো চাকৰি এটা, যিটো কৰ্ম, যিটো চাকৰি আপোনাৰ ৰান্ধনি চাকৰি পালে, আপুনি ৰান্ধনি চাকৰিৰ পৰা আপুনি হেৰি চাকৰি আহিবৰ কাৰণে, চিপাহী এজন হ'বৰ কাৰণে আপোনাৰ গাত সেইটো বল শক্তি এতিয়া নাই, নহয় জানো? গতিকে আপুনি সেইটো উত্তৰণ হ'ব নোৱাৰে। যদি জ্ঞানৰ মাদকতা থাকিলে হয়, তেনেহ'লে পাৰিলে হয়। যেতিয়া নেকি আপোনাৰ বয়স যদি আমাৰ দৰে থাকিলে হয়, আমাৰ দৰে যদি আপোনাৰ বয়স কুমলীয়া বয়স, সৰু বয়স, গম পাইছেনে? এই যদি আপোনাৰ বয়স 25 বছৰ কম, 16, 17, 18 এনেকুৱা বয়সৰ মানুহ হ'লে হয়, বা 40 বছৰৰ ভিতৰৰ মানুহ হ'লে হয়, তেতিয়া আপুনি ধুনীয়াকৈ কৰ্মখিনি কৰি পেলাই আৰু এনেধৰণেও সময় উলিয়াই ঈশ্বৰৰ নাম লৈ ভালদৰে কিছুমান কাম কৰি আপুনি উন্নত হ'ব পাৰিলে হয়। মানে ৰান্ধনি কৰ্মৰ পৰাও এজন ভাল পুৰুষ হ'ব পাৰিলে। আপোনাৰ এতিয়া বয়স 50 বছৰ পাৰ হ'ল, এতিয়া আপুনি কি কৰিব লাগিব? আপুনি ৰান্ধনি কৰ্মটোকে শুদ্ধকৈ কৰক, যিটো কৰ্ম কৰিছে সেইটোকে শুদ্ধকৈ কৰক, ভালকৈ কৰক। আৰু তাৰপিছত কি কৰিব? এই যে আমাৰ এই শেষৰ জীৱনটো যাতে আমাৰ ভালকৈ পাৰ হৈ যায়, মানুহক যিখিনি খুৱাইছে পবিত্ৰকৈ খুৱাইছে, সেইটো ভাবিব লাগে। তেতিয়াহ'লে আপোনাৰ দেখো কৰ্ম আৰু ধৰ্ম ইয়াতকৈ আপোনাৰ নেক্সট জীৱনটো আৰু ভাল হয়, গম পাইছেনে? এইখিনিহে বিশেষকৈ আমাৰ জীৱনৰ মূল কথা। তেতিয়াহে আমি সলনি হ'ব পাৰিম। এতিয়া মই এইবোৰ ধৰ্মৰ কথাবিলাক কেলৈ পঢ়ি আছোঁ? এইটো যে পঢ়াৰ মেইন কথা হৈছে কি, কেনেকৈ মন ভাৱনাবিলাক অহংকাৰিতা নহওঁ, গম পাইছে নাই? মই ধৰ্মৰ কথাবিলাক কেলৈ পঢ়ি আছোঁ? মই নিজেই যাতে অহংকাৰ হ'ব নালাগে, মোৰ মাজত অহংকাৰটো জাগিব নালাগে। মই ইমান জানো, মই ইমান পাৰোঁ, এইবিলাক ভাৱ, মই ইমান কাম শিকিলোঁ, বেলেগতকৈ মানে মই 2 টকা বেছি ঘটিছোঁ, মোৰ টকা ইমান আছে, এই লেভেলৰ কাৰণে মই ধৰ্মশাস্ত্ৰ পঢ়া নাই। মই ধৰ্মশাস্ত্ৰ পঢ়িছোঁ মোৰ নিজৰ জ্ঞানৰ বাবে, যাতে মোৰ জ্ঞান মানসিকতাটো কেতিয়াও বেলেগৰ আগত মই লেভেল দেখাই ফুৰিব নালাগে। জ্ঞানটো কোনো কাঢ়ি নিব নোৱাৰে। গতিকে এই ঈশ্বৰৰ নাম লৈ পেলাই এটা সময়ত চকুৱে যেতিয়া নেদেখিব, কাণেৰে নুশুনিব, সঠিক ধৰ্ম আমি ক'ব কৰিব নোৱাৰোঁ। তেতিয়া আমাৰ সঠিক ধৰ্মটো আমি ক'বৰ কাৰণেও আমাক কি লাগিব? এতিয়াই আমি শিকি থ'ব লাগিব। এতিয়া শিকি থ'লেহে আমি ল'ৰা ছোৱালীৰ আগত ভালকৈ ক'ব পাৰিম। এতিয়া আপোনালোকে পাৰিব নেকি ল'ৰা ছোৱালীক কি ধৰ্ম শিকাব কওকচোন? এইটো বয়সত ঐ বোপাই এই মদ নাখাবি, আমুকলৈ নাযাবি, কিন্তু সঠিক ধৰ্মটো আপুনি ক'ব পাৰিবনে সিহঁতক যে এইটো কৰিলে বোপাই ধৰ্মটো শুদ্ধ হ'ব? পাৰিব? এই যি পাওঁ তেনেকৈ কৰ আৰু কামটো। নাম পাতিব আছে ঘৰত, যেনেকৈ পাওঁ তেনেকৈ পাত আৰু নামটো। নাম হ'লেই হ'ল, ভকত 3জন মাতি বিয়া হৈ যাব। কিন্তু আপুনি সেই নামটো কেনেকৈ পাতিব লাগে তাক আপুনি নিয়মটো জানিব নেকি? নাজানে। গতিকে এতিয়াই যদি শিকি থয়, আমাৰ বয়সত যদি শিকিলে হয়, তেনেহ'লে আপোনাৰ সেইখিনি অসুবিধা নহ'লে হয়। এতিয়া আমি শিকি থোৱা মানে কি হ'ব? সেই কৰ্মখিনি ল'ৰাখিনি, ল'ৰা এইটো ভুল দেই, আকৌ আমিও সিহঁতক শিকাব পাৰিম, এনেকৈ কৰ। সেৱা কৰোঁতে ভকতক এনেকৈ সেৱা কৰিব, এনেকৈ মানুহক শুশ্ৰূষা কৰিব, তাৰো এটা নীতি নিয়ম আছে। সেই নীতি নিয়মবিলাক আমি দেখুৱাই দিব পাৰিম, নহয় জানো? সেইকাৰণে আমাক লাগে ঈশ্বৰৰ জ্ঞান আৰু কথাবিলাক।